Hey everyone, good morning. মডাৰ খনৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। গুড মৰ্ণিং মই এইকাৰণে ক'লোঁ যে এতিয়া বাজিছে 6:45 আৰু আজি অকণমান সোনকালে উঠিলোঁ। তাৰে আগত খাই লওঁ চাহ আৰু এই 6:45তে ৰ'দ আহি মুখত পৰিছে। বাপৰে, এখন বিয়া আছে মানে আজি জোৰোণ হয় আৰু মই কইনাজনীক মানে উলিয়াই দিম, গতিকে ভাবিলোঁ এটা ব্লগ কৰি দিওঁ আৰু আপোনালোককো দেখাই দিওঁ মেকআপটো কেনেকৈ মই মানে জোৰোণত কইনাজনীক উলিয়াই দিওঁ। তাৰ কাৰণে আজিৰ ব্লগটো বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ৰেডি হৈ লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াত মই কেমেৰাটো মাক ধৰিব দিছোঁ, কি ধুনীয়াকৈ ধৰি আছে। ঘূৰাই থ'ব গৈ আছে আমাক কইনাৰ ঘৰত, তাত গৈ কইনাজনীক উলিয়াই দিম। আজি জোৰোণ আৰু কালি বিয়া, গতিকে মই এই জোৰোণ আৰু বিয়া মানে দুদিনৰ ব্লগটো মানে এইটো ভিডিঅ'তে কৰি দিম। গতিকে বেছি কথা নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি জোৰোণৰ বাবে কইনা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে লুকটো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কইনাক ৰেডি কৰাই এতিয়া আমি গৈ আছোঁ ঘৰ। আৰু আজি 2 নম্বৰ দিন মানে আজি বিয়া, আৰু আপোনালোকক বতৰটো দেখাই দিওঁ। কি ধুনীয়া বতৰ, কি ভাল লাগিছে। ইমান দিনৰ মূৰত এনেকৈ বতাহ আৰু বৰষুণ এজাক আহিছে। এতিয়া যাব হোৱা নাই বাৰু, দেৰি আছে, দুপৰীয়াকৈ যাম। কি দিছি এইগুলা? বলুন, বতাহ বতাহ কৈ দি গছ আমি এতিয়া মেকআপত যাব ওলালোঁ। এইটো মোৰ খুৰাৰ ছোৱালী, তাইক যাওঁতে সিহঁতৰ মামাহঁতৰ তাত থৈ যাম। মানে আমি ক'ত যাম? মামা যা যা। এখেত হ'ল কইনাৰ বৌৱেক, চ' এখেতকো এটা একেবাৰে চিম্পল পাৰ্টি মেকআপ এটা কৰি দিছোঁ। চ' মেকআপবিলাক কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এইটো হ'ল কইনাৰ ফাইনেল লুক। ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আপোনালোকে চব কৰি দিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টেক কেয়াৰ, বাই বাই।